এই চেনেলটোক সাবস্ক্রাইব কৰক আৰু বেল আইকনটো দবাই এই আনন্দ অটুট ৰাখক। হয় আমি ইতিমধ্যে উপস্থিত হৈছোঁ অসমৰ এনে এখন ভিতৰুৱা অঞ্চলত য'ত নেকি এজন ছাত্ৰই অসমৰ শিক্ষা বিভাগত এটি নতুন ইতিহাস ৰচিবলৈ সক্ষম হৈছে। হয় মই পুনৰবাৰ কৈছোঁ তেওঁ অসমৰ ভিতৰত প্ৰথম স্থানত ফেইল কৰিছে। মই পুনৰবাৰ কৈছোঁ যে -1 নম্বৰত তেওঁ অসমৰ ভিতৰত প্ৰথম স্থানত ফেইল কৰিছে। তাৰ লগে লগে আমি ছাত্ৰজন দেখিবলৈ পাইছোঁ যে যথেষ্ট উৎফুল্লিত ছাত্ৰজন। তাৰ লগে লগে মাতৃ আছে আমাৰ সৈতে, মাতৃৰ কাষলৈ যাবলৈ বিচাৰিম পোনপ্ৰথমে। তেওঁ দেখাবলৈ পাইছোঁ যে অতি উৎফুল্লিত, লগতে টিকটক বনাবলৈ তেওঁ বহুত ব্যস্ত দেখিব গৈছে। হয় আমি মাতৃৰ কাষলৈ আহিছোঁ। আপোনাৰ মনোভাৱ কেনেকুৱা? আপোনাৰ পুত্ৰ যে ইমান ধুনীয়াকৈ ফেইল কৰিলে আপোনাৰ মনোভাৱ কেনেকুৱা আপুনি জনাব পাৰিবনে? হয় দেখিবলৈ যথেষ্ট আৱেগিক হ'বলৈ পোৱা দেখিবলৈ পোৱা গৈছে। আৱেগিক স্বাভাৱিক কথা নহয়। মাকো চাইনৰ বয়ফ্ৰেণ্ডে বেলেগ মাগিলৈ পলালে, সেইকাৰণে তেওঁ মানে বেছি অলপ ট্ৰেজেডি চলি আছে, গম পাইছে? হয় বোলে তেওঁ ৰিজাল্ট আনিবলৈ নহয় বোলে বেলেগ এটা কাৰণত তেওঁ ট্ৰেজেডি ফলাই দেখাবলৈ, তথাপিও কিন্তু যথেষ্টখিনি তেওঁ আৱেগিক হৈ পৰিছে। দেখিছোঁ এই ছাত্ৰজন যথেষ্ট উৎফুল্লিত হৈ আছে। আমি ছাত্ৰজনৰ পৰা আমি জানিব বিচাৰিম তেওঁৰ মনোভাৱ কেনেকুৱা। তোমাৰ মনোভাৱ কেনেকুৱা জানিব বিচাৰিম। তুমি ইমান ধুনীয়াকৈ যে ফেইল কৰিলে তোমাৰ মনোভাৱ কেনেকুৱা, মনত কেনেকুৱা লাগিছে? নিউজ ন নিউজ একদম মোক আজি বহুত ভাল লাগিছে, মানে কলিজা টিকাৰ পৰা ওলাও অৱস্থা হৈছে মানে। হয় আমি জানিবলৈ পাইছোঁ তেওঁ কলিজা টিকাৰ পৰা ওলাও কৈছে। আমি ইমানতে এই কথাষাৰ ৰাখি দিব বিচাৰোঁ, কাৰণ তেওঁৰ পিছত কি ওলাই যায় আমি গ'ব নোৱাৰিছোঁ। আমি ৰিস্ক ল'ব নিবিচাৰোঁ বাবে আৰু বেছিকৈ জানিব বিচাৰিম তেওঁৰ পৰা। আপুনি কি ধৰণে পঢ়িছিলে, কি ধৰণে আমাক জনাব নেকি? আপুনি ইমান ধুনীয়া এটা ৰিজাল্ট আপুনি পাবলৈ সক্ষম হৈছে, ইমান ধুনীয়াকৈ ফেইল কৰিলে, আপুনি কেনেকৈ পঢ়িছিলে? মানে পঢ়াৰ লগত মোৰ একো কানেকশ্যন নাই, মানে মই আগবেলা টিকটক মাৰোঁ, এতিয়া মই টিকটকে মাৰিছিলোঁ, যেনে তেনে দুটা ফলোৱাৰ। হয় আমি জনাবলৈ পাইছোঁ যে তেওঁ টিকটক বনাই পেলাই পঢ়ি আছিলে। তাৰ আৰু জানিব বিচাৰোঁ কি ধৰণে পঢ়িছিলে? হয় মই আগবেলা টিকটক মাৰোঁ, পিছবেলা মানে যেনে তেনে ফেচবুক ইনষ্টাগ্ৰাম কৰি যেনে তেনে সময়বিলাক পাৰ কৰোঁ। পঢ়াৰ লগত মোৰ একো মতলব নাই মানে। হয় তেওঁ দেখিছে আপুনি পঢ়াৰ লগত সম্পৰ্ক নাথাকি ইমান ধুনীয়াকৈ ফেইল কৰিছে। আৰু কিবা আপুনি জনাবলৈ আৰু মানে ৰাতি হ'লে মই অলপ বেলেগ টাইপৰ ভিডিঅ' চাই মানে সময়বিলাক পাৰ কৰোঁ। হয় দেখিছে আপুনি তেওঁ বহুত ভিডিঅ'ৰ জৰিয়তে তেওঁ পঢ়া শুনা কৰা নাছিল, সেইকাৰণে ইমান ধুনীয়াকৈ ফেইল কৰিলে। আৰু আপুনি কি ধৰণে আপোনাক মানে জীৱনত কি ধৰণে পঢ়া শুনা কৰিছিলে, ক'ৰ পৰা টিউশ্যন কৰিছিলে, কি সেইবোৰ বিষয়ে আপুনি জনাব বিচাৰিবনে আমাক? টিউশ্যনটো মানে অসমৰ বাহিৰৰ ছাৰ এজনৰ পৰা ভিডিঅ' কলৰ দ্বাৰা হয় আপোনালোকে দেখিবলৈ পাইছে তেওঁ বাহিৰৰ পৰা অসমৰ বাহিৰে ভাৰতৰ মানে ভাৰতৰ বাহিৰৰ মানে ভাৰতৰ বাহিৰৰ মানুহৰ পৰা তেওঁ পঢ়িবলৈ সক্ষম হৈছে, টিউশ্যন কৰিছিল। আৰু কাৰ পৰা পঢ়িছিল আপুনি জনাব? মানে টিউশ্যন ছাৰ আমেৰিকাৰ ছাৰ জনি ছাৰে মানে মোক মেথ শিকাইছিলে, আৰু পিছবেলা ৰাতি আমাৰ মিয়া মেমে মোক বায়'লজি শিকাইছিলে। মানে এতিয়া মাত্ৰ মানে মোক থিয়ৰীবিলাকে শিকাইছে, প্ৰেক্টিকেল মানে ডিগ্ৰী শিকাব বুলি কৈছে। দেখিবলৈ পোৱা গৈছে এতিয়ালৈকে তেওঁ বহুত ভাৰতৰ বাহিৰৰ শিক্ষকৰ দ্বাৰা তেওঁ পঢ়িছিলে, সেইকাৰণে ইমান ধুনীয়াকৈ ফেইল কৰিলে। হয় যিহেতু তুমি যে 1 নম্বৰ অসমৰ ভিতৰত 1 নম্বৰত তুমি যে ফেইল কৰিলে, তুমি এতিয়া ইতিহাস ৰচিবলৈ তুমি সক্ষম হৈছা। তুমি কোনজন লেখকৰ তুমি কিতাপ পঢ়িছিলা, কেনেধৰণৰ কিতাপ পঢ়িছিলা তুমি জনাব বিচাৰিবা? মানে কিতাপ চৰকাৰৰ ফালৰ পৰা ঢেৰ কিতাপ দিছিলে, মোক খালি পঢ়িব মন নগ'ল। মই ভঙা চিঙাক মই বিকি দিলোঁ। মানে আজিকালি VPNৰ যুগটো, অনলাইন VPN ইউজ কৰি অনলাইন পঢ়োঁ মানে। হয় আপোনালোকে দেখিবলৈ পাইছে যে তেওঁ VPN ইউজ কৰি পিনে কিতাপ পঢ়িছিলে বাহিৰৰ পৰা। তেওঁ VPN ইউজ কৰিছিলে, তথাপিও যে তেওঁ ইমান ধুনীয়াকৈ বেয়া ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। মানে তুমি -1 এটি ঋণাত্মক সংখ্যা তুমি পাবলৈ কি ধৰণে তুমি সক্ষম হ'লা, কি ধৰণে তোমাৰ এইটো কাৰণে সম্ভৱ হ'ল তুমি জনাব বিচাৰিবা? মানে -1 নাম্বাৰটো মানে কি, মোৰ ওচৰত পৰীক্ষাত মোৰ ওচৰত যোন বহিছিলে মানে সি 1 নম্বৰীয়া কুৱেশ্যন 2বাৰ লিখি পাইছিলে। তো সেইকাৰণে মই কি কৰিলোঁ, তাৰপৰা মানে এই 1 নম্বৰ কুৱেশ্যন মই ধাৰ এটা লৈ ল'লোঁ, সেইকাৰণে -1 নম্বৰ যেনে তেনে পালোঁ ধাৰ। হয় আপোনালোকে জানিব পালে তেওঁ -1 মই পুনৰবাৰ কৈছোঁ -1 ঋণাত্মক সংখ্যা পাবলৈ তেওঁ কি ধৰণে সক্ষম হ'ল আপোনালোকে জানিবলৈ পালে। হয় আমি আৰু জানিবলৈ চেষ্টা কৰিম যে কিছু লোকে পঢ়ে ষ্ট্ৰিক লাইটৰ তলত, জোনাকী পৰুৱাৰ তলত, এঙাৰৰ পোহৰত। আমি জানিব বিচাৰিম যে তুমি কি ধৰণে পঢ়িছা, ইমান যে তুমি এটা বেয়া ৰিজাল্ট কৰিবলৈ সক্ষম নাই, তুমি কি ধৰণে পঢ়িছা আমি জনাব বিচাৰিবা? হয় যথেষ্ট আৱেগিক হৈ পৰিছে, কিন্তু আৱেগিক হোৱাৰ কোনো প্ৰয়োজন নাই। ইমান ধুনীয়া এটি ৰিজাল্ট যিহেতু, কি ধৰণে পঢ়িছা আমি জানিব বিচাৰিম। মই ৰাতি 7 বজাৰ লগে লগে লাইট নমাই মই বিচনাত শুই থাকোঁ মানে। হয় আপোনালোকে শুনিবলৈ পালে তেওঁ 7 বজাৰ লগে লগে লাইট অফ কৰি বিচনাত শুই থাকে, সেইকাৰণে ইমান ধুনীয়া এটি বেয়া ৰিজাল্ট কৰিবলৈ তেওঁ সক্ষম হৈছে। আৰু এটা কথা জানিব বিচাৰিম যে তেওঁ ইমান ধুনীয়া এটা বেয়া ৰিজাল্ট কৰাৰ পিছত তেওঁ মানে ভৱিষ্যতত কি কৰিম বুলি ভাবিছে তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। মই ভৱিষ্যতত হাজিৰা কৰিম বুলি ভাবিছোঁ। হয় আপোনালোকে দেখিবলৈ পাইছে তেওঁ ইমান ধুনীয়াকৈ বেয়া ৰিজাল্ট কৰাৰ পিছতো এটি হাজিৰা কৰিবলৈ আগবাঢ়ি যাম বুলি কৈছে। হাজিৰা মানে বিজনেছ। মানে এতিয়া যোনবিলাকে ষ্টুডেণ্ট হয় ন, ভাল ৰিজাল্ট কৰি পাছ হৈছে, তো পিছততো চাকৰি লাগিব ন তাহাঁতক, তো তাহাঁতক মানে মই চাকৰি দিম। মানে তাহাঁতি খালি মানে ভালকৈ পঢ়িলে হ'ল, ভাল নাম্বাৰ লৈ পাছ কৰিলে হ'ল, মানে তাহাঁতক মই পুৰা প্লেনিং কৰি থৈছোঁ, মানে চাকৰি মই দিম তাহাঁতক। আমি দেখাবলৈ পাই কি ধুনীয়া তেওঁৰ চিন্তাধাৰা, বহুত দূৰলৈকে তেওঁ চিন্তা কৰিছে। আমাৰ যোনসকল এই ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বহুত দূৰলৈ কাৰণে চিন্তা কৰিছে। হয় ইয়াৰ লগে লগে আমি আৰু এটা কথা
জানিবলৈ চেষ্টা কৰিম যে তুমি যে ইমান ধুনীয়াকৈ অসম মিডিয়াত প্ৰথম স্থানত ফেইল কৰিলা এনেধৰণৰ আগন্তুক মানে ৰিজাল্ট হ'বৰ কাৰণে তুমি মানে কিবা শিক্ষা যোনটো অসমৰ শিক্ষা বিভাগটো তুমি তাৰ কিবা হল সলনি হোৱাটো তুমি বিচাৰানে তুমি কিমান তোমাৰ মতামত তুমি জনাবানে কিবা হয় মানে এডুকেশ্যন চিষ্টেমটোত মই অলপ চেঞ্জটো বিচাৰোঁ কাৰণ আমাৰ এডুকেশ্যন চিষ্টেমটোৱে যদি এটা ষ্টুডেণ্টৰ মাৰ্কছৰ ওপৰত কাম নকৰি যদি এটা স্কিলৰ ওপৰত যদি কাম কৰে তেন্তে মই ভাবোঁ অসমখন বহুগুণে আগুৱাই যাব কিয়নো সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ ডাক্তৰ বা ইঞ্জিনিয়াৰ হোৱাৰ সপোন নাথাকে কাৰোবাৰ ভাল ক্ৰিকেটাৰ ভাল ছিংগাৰ ভাল এথলিটছ হোৱাৰো সপোন থাকে আমি কিয় তাহাঁতৰ ইণ্টাৰেষ্টিং ছাবজেক্টৰ ওপৰত গুৰুত্ব নিদিওঁ সেইদিন দূৰ নাই যোনদিনা অসমৰ প্ৰত্যেক ঘৰৰ পৰা একোজন হিমা দাস জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নিচিনা এজন ভাল গায়ক সুনীল ছেত্ৰীৰ নিচিনা ভাল ফুটবলাৰ এজন ওলাব আমাৰ নেক্সট জেনেৰেশ্যন তেওঁলোকৰ নিচিনা ভাল লিজেণ্ডাৰী মানুহৰ বিশেষ প্ৰয়োজন হৈছে কিয় এজন ছাত্ৰই পৰীক্ষাত 0 বা কম নম্বৰ পালে তাক লুজাৰৰ টেগ লগাই দিয়া হয় কিয় তাক অনুভৱ কৰোৱা হয় যে জীৱনত সি একো কামেই কৰিব নোৱাৰে পৰীক্ষাত অকল ভাল নম্বৰ পালে যে তাৰ ফিউচাৰ ভাল হ'ব ফিউচাৰ ব্ৰাইট হ'ব সেইটো কোনো গেৰাণ্টি নাই কিন্তু তাৰ স্কিল বা সি কৰিব পৰা ক্ষমতাই তাক ভাল ফিউচাৰ দিব পাৰে সেইটো 100% গেৰাণ্টি আছে চ' শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ যে পঢ়েগা ইণ্ডিয়া গেৰাণ্টি नहीं है कि बढ़ेगा इंडिया लेकिन करेगा इंडिया तभी बढ़ेगा इंडिया চ' এইটোৱে মই ক'বলৈ বিচাৰিছোঁ আমাৰ এডুকেশ্যন চিষ্টেম বা সকলো ছাত্ৰ ছাত্ৰী বা স্কুলৰ যিমান কৰ্তৃপক্ষ চ' সেইটো কথা মই ক'ব বিচাৰিছোঁ হয় আপোনালোকে দেখিব বোলে কি ধুনীয়া এটি তেওঁ কথাৰে তেওঁ এই আমাৰ এই অনুষ্ঠানটো সমাপ্ত ঘটিলে তেওঁ এনেধৰণৰ চিন্তাধাৰাৰ ছাত্ৰ আমাৰ অসমখনৰ ভৱিষ্যতৰ কাৰণে খুব প্ৰয়োজন আমি ধন্যবাদ জনাইছোঁ ছাত্ৰজনক খুব ভাল লাগিল তোমাৰ লগত কথা পাতি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াৰ লগে লগে কেমেৰা পাৰ্চন চিদৰ সৈতে মই টেম্পুল ভিউজ লাইভ গুৱাহাটী মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ইউটিউব চেনেলটো যে মোৰ এইটো প্ৰমোশ্যন কৰি যাক না ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকন দবাই দিব বেল আইকন দবাই দিব হৈ যাব চ' হে গাইজ ভিডিঅ' শেষলৈকে চাইছে তেতিয়া নিশ্চয় ভাল পাইছে চ' ভাল পাইছে যদি শ্বেয়াৰ কৰক কাৰণ ভিডিঅ'টো দ্বাৰা আমি কিবা নলেজ এটা দিব বিচাৰিছোঁ চ' ভিডিঅ' শ্বেয়াৰ কৰক আৰু এটা কথা আপোনালোকে কিছুমানে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে কাৰণ আমি চাওঁ যে নট ছাবস্ক্ৰাইবাৰবিলাকে বেছি চায় চ' আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে নটিফিকেশ্যন বেলটো বিশেষ দৰকাৰ নটিফিকেশ্যন বেল ওচৰতে আছে চ' বেলটো আপোনালোকে দবাই থ'ব তেতিয়াই মানে ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাব চ' নটিফিকেশ্যন আপোনালোকে বেলটো দবাই থ'ব চ' ভিডিঅ' কেনেকৈ পালে কমেণ্ট দি জনাব শ্বেয়াৰ কৰিব নিজৰ লগলৈ আৰু কিবা এটা নলেজ দিব বিচাৰিছোঁ কাৰণ আমাৰ শিক্ষা যোনটো এডুকেশ্যন চিষ্টেমটোক লৈ যোনটো মানুহৰ যোনটো ধাৰণা আছে সেইটো টোটেলি চিন্তাধাৰা যোনটো আছে চেষ্টা কৰিছোঁ আমি ভিডিঅ'টোৰ জৰিয়তে মানে কি হ'ল আজিকালি দেখা যায় যে সকলোকে ভাগ ভাগ কৰি দিয়া হয় যিহেতু ই ভালকৈ পাছ কৰিলে ই এনেকৈ বেয়াকৈ পাছ কৰিলে মানে সেইখিনি আপোনালোকে নকৰিব ধৰক যদি আপুনি এটা যদি অনুষ্ঠান পাতি যদি এজন যদি ফাৰ্ষ্ট ডিভিজন পোৱা এজন ছাত্ৰক যদি এখন গামোচা পিন্ধায় তেনেহ'লে আপুনি সেই থাৰ্ড ডিভিজন পোৱাজনকো আপুনি এখন গামোচা পিন্ধাই চাবচোন তেওঁ মনটোতে বহুত উৎসাহ পাব আগলৈ যদি ভাল কাম কৰিবলৈ তেওঁ ভালকৈ পঢ়িবলৈ সেইটোকে ক'ব বিচাৰিছোঁ চ' সেইটোকে চ' ভিডিঅ' চাইছে এতিয়া থেংক ইউ ছ' মাছ চ' থেংক ইউ ছ' মাছ দিতে কেলা তেতিয়া পৰা মাথা মাৰি আছে